Hey guys, আজি আমি বনাম চিকেন চাওমিনৰ এটা টেষ্টি ৰেচিপি। এতিয়া আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ বলক। চিকেন চাওমিন বনাবলৈ মই লৈছোঁ অলপমান boneless চিকেন। এইখিনি সৰু সৰুকৈ কাটি লৈ তাত অলপমান মিঠাতেল দি লৈছোঁ। লগতে দি লৈছোঁ অলপমান নিমখ, এচিকুট হালধি, অলপমান চিকেন মছলা, লগতে অলপমান ৰেড চিলি পাউডাৰ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। তাৰপিছত আমি এইখিনি মেৰিনেট হ'বৰ বাবে 1 ঘণ্টামান ফ্ৰিজত ৰাখি দিম। তাৰপিছত এটা পিয়াজ সৰুকৈ কাটি লৈছোঁ, লগতে লৈছোঁ লেচেৰা আৰু বিলাহী, কেইটামান নহৰু কাটি লৈছোঁ। চিকেনখিনি এতিয়া আমি তেলত দি দিছোঁ। এইখিনি কম জুইত ভালদৰে ভাজি ল'ব লাগিব। এইখিনি ভাজোতে কোন লগাব নালাগে, নহ'লে পানী উঠি যাব পাৰে। এইফালে আমি চাওমিনখিনি বইল হ'বৰ কাৰণে পানী লৈছোঁ। পানীখিনি উতলি অহাত 1 চামুচ ৰিফাইন অইল দি লৈছোঁ। তাৰপিছত দিছোঁ নিমখ। তাৰপিছত চাওমিনখিনি তাত দি দিছোঁ। এই ধৰণে ৰিফাইন তেল দিলে চাওমিনখিনি এডাল এডাল হৈ থাকে। এবাৰ ভালদৰে লৰাই দিছোঁ যাতে গোটেই চাওমিনখিনি ভালদৰে সিজি যায়। এইখিনি 3-4 মিনিটমানৰ ভিতৰতে ভালদৰে হৈ যায়। বেছিকৈ বইল কৰিলে খাবলৈ ভাল নালাগিব। চাওমিনখিনি সিজিছেনে এইদৰে চাই ল'ব লাগে। এইপিনে আমি চিকেনখিনিও ভাজি আছোঁ। এইখিনি প্ৰায় ভজা হৈ গৈছে। আৰু অলপমান ভাজিলেই হ'ব। আমি চাওমিনখিনি উলিয়াই লৈছোঁ। আৰু লগতে ঠাণ্ডা পানীও দি দিছোঁ, নহ'লে এইখিনি অভাৰকুক হৈ যাব। এই ধৰণে ধুই দিলে চাওমিনখিনি অভাৰকুক হৈ নাযায়। ময়ো ভালদৰে এইখিনি ধুই লৈছোঁ। এতিয়া আমি চিকেনখিনি নমাই লৈছোঁ। তাৰপিছত আমি সেইখিনি তেলতে অলপমান জলকীয়া দি দিছোঁ। লগতে কাটি ৰখা পিঁয়াজখিনিও দি দিছোঁ। এতিয়া এইখিনি লৰাই আছোঁ। এইখিনি ৰঙচুৱা হ'ব নালাগে। তাৰপাছত আমি ইয়াত দি দিছোঁ নহৰুখিনিও তাৰ কেঁচা গন্ধ যোৱালৈকে ভাজি ল'ব লাগিব। তাৰপাছত আমি তাত লেচেৰাখিনি দি দিছোঁ। এতিয়া এইখিনিও অলপমান ভাজি ল'ম। এতিয়া দি দিছোঁ তাত বিলাহীখিনি। এইখিনিও এবাৰ লৰাই ল'ব লাগিব। তাৰপাছত আমি অলপমান দিছোঁ নিমখ, অলপমান হালধি, 1 চামুচ চিলি চচ, 1 চামুচ টমেটো চচ। এইখিনি দি এবাৰ লৰাই দিছোঁ। তাৰপাছত আমি তাত চাওমিনখিনি দি দিছোঁ। তাৰপাছত এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এইখিনি ভালদৰে মিক্স কৰি হোৱাৰ পিছতেই আমি তাত চিকেনখিনি দি লৈছোঁ। এতিয়া আৰু এবাৰ ভালদৰে মিক্স কৰি দিছোঁ। এতিয়া এইখিনি আৰু 2 মিনিটমান ভাজি ল'লেই আমাৰ চিকেন চাওমিন ৰেডি হৈ যাব। এয়া আমাৰ চিকেন চাওমিন ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।